হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ধনশিৰি সমিতি উদ্যোগত আজি কাৰ্যসূচী আজি আমি আলোচনা কৰিলোঁ আৰু দুইটা কাৰ্যসূচী আছিলে আজি আমাৰ সৰুপথাৰ অঞ্চলত নতুনকৈ আশা সমিতি গঠন আৰু দ্বিতীয়টো আছিলে আমাৰ যিহেতু নতুনকৈ যোগদান কাৰ্যসূচী আছিলে আশাত দুগৰাকীকৈ ব্যক্তি আমাৰ মাজত আহি তেখেতলোকে আশাত যোগদান কৰিছে আৰু আমি আশাৰ হৈ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিহেতু আমাৰ দীৰ্ঘদিন ধৰি আমাৰ সৰুপথাৰ অঞ্চলত আশাৰ যি সমিতি নিষ্ক্ৰিয় হৈ আছিলে আৰু এই নিষ্ক্ৰিয় হৈ থকা সমিতিখনক আজি পুনৰবাৰ শাখা সমিতি হিচাপে আমি সক্ৰিয় কৰিছোঁ আৰু আমি সকলোৰ উপস্থিতিৰে আজি আমাৰ এই কাৰ্যসূচীখন আমি সফল কৰিছোঁ আৰু আগন্তুক দিনত যি আমাৰ এই অঞ্চলত সমস্যাসমূহ আছে সৰুপথাৰ অঞ্চলৰ সমস্যাসমূহখিনি আমি সকলোকে লৈ মাত মাতি চৰকাৰক আমি বাৰ্তা দিব পাৰোঁ সেই উদ্দেশ্য লৈ আজি আমাৰ সৰুপথাৰ অঞ্চলত আজিৰ দিনত আমাৰ আশা সমিতিখন গঠন কৰা হৈছে। সৰ্বপ্ৰথমে মই আপোনাৰ নিউজ চেনেললৈ মই ধন্যবাদ জনাইছোঁ যিহেতু মই আজি আচ্ছা মোৰ বিগত কাৰ্যকালত যি কৰি আছিলোঁ তাত মোৰ ক'তো দ্বিমত নাই যিহেতু মই এজন ভূমিজ জাতিৰ ল'ৰা হিচাপে যিহেতু আমি ৩৬টা জাতি জনগোষ্ঠী ৩৬টা জাতিৰ লগত এটা সাঙুৰ খাই আছোঁ ষ্টেটাছৰ লগত এতিয়া চৰকাৰে যি ধৰণে কথা বতৰাখিনি আলোচনা কৰি আছে আমি সেইটোলৈ যোৱা নাই কিন্তু আচ্ছাটোৰ পৰা মই অকণমান বিৰত মানে থাকিলোঁ আৰু মানে ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে আকৌ চিন্তা কৰিলোঁ যিহেতু অকণমান বোলো নাই অকণমান আদিবাসী কনচেপ্টত অকণমান দিনলৈকে মই আহিম নিজৰ ইচ্ছাকৃতভাৱে মই মানে আহিছোঁ কোনো ইয়াত আচ্ছা বেয়া পাইছোঁ বা কিবা নহয় মোৰ তেনেকৈ দ্বিমত নাই আৰু তেনেকৈ মোৰ বেয়া মনোভাৱো নাই আৰু মই যিটো সংগঠনৰ পৰা মই আজি আচাৰ মজিয়ালৈ আহিছোঁ এটা পবিত্ৰ সংগঠনৰ পিছত আকৌ এটা মই সংগঠনত জড়িত হৈছোঁ আৰু কোনো তাত মোৰ আক্ষেপ নাই যে বোলে আচ্ছাক মই বেয়া পাওঁ সেইটো কথা নহয় মই আচ্ছালৈ আছিলোঁ কিন্তু এটা আদিবাসী কনচেপ্টক লৈ মই মানে আহিবলৈ বিচৰা কাৰণটো সেইটোৱে হয় মই আচ্ছা একেবাৰে মই ত্যাগ দিলোঁ আৰু এতিয়া সদ্যহতে মই যিহেতু এটা সংগঠনৰ পৰা যেতিয়া মই ত্যাগ কৰাৰ পিছতহে মই আন এটা সংগঠনলৈ মই আহিব পাৰিম সেইকাৰণে মই জানো সেই কথাষাৰ সেইকাৰণে মই আচ্ছাটো সম্পূৰ্ণ ত্যাগ কৰিলোঁ আৰু এতিয়া সদ্যহতে আজি যি ধনশিৰি মহকুমা সমিতিত যি কাৰ্যনিৰ্বাহক সভা আছিলে এই সভাত যোগেদি তেওঁলোকে আচ্ছাই আমাক সিদ্ধান্ত আৰু প্ৰস্তাৱ সহকাৰে তেওঁলোকে সৰ্বসন্মতি সহকাৰে আমাক আঁকোৱালি লৈছে মোক আৰু মোৰ আচ্ছা সৰুপথাৰ শাখাৰ এটা বৰ্তমান প্ৰাক্তন আমাৰ উপশাখাৰ পাঞ্জান উপশাখাৰ সভাপতি আছিলে ৰাজীৱ বড়ো তেখেতো মোৰ লগতে আজি এই সভাতে আৰু আচ্ছাত জইন কৰিছে। सबके जोहार सदৌ অসম आदिवासी छात्र संस्था धनसिरी समिति हुई के हमने आज यहाँ टाउन के सुरपथार टाउन के मझमझिया में उपस्थित हुई के आज हमने सुरपथार आंचलिक कमेटी गठन करे के लिए उपस्थित हुई ये आंचलिक कमेटी में आज हमने बहुत गिला गण्यमान्य के उपस्थिति में आज हमने सुरपथार आंचलिक कमेटी गठन कर ली और उकेर में हमने सभापति के हिसाब में धनेश्वर ताती के सभापति दायित्व दिली अर्पण कर ली और संपादक के हिसाब में सचिन टप्पो के हमने दायित्व अर्पण कर ली और उसके आज से हमने सुरपथार आंचलिक के जितना भी काम काज मान है उसके अगुवाई लेके करने उसके दायित्व अर्पण कर ली और संगे हमने आज के दूसरा एक कार्यसूची भी रहा जेहेतु हमने आशा में आशा के काम काज गिला देख के आशा के रीति रिवाज गिला देख के भल लाग के हमने के ज्येष्ठ बा हमने के दादा हमने के सीनियर हमने के अच्छा से रिजाइन दे के हमने के आशा में ज्वाइन कर लें उसके भी हमने आज धनसिरी सब डिवीजन के आशा कमेटी में उसके दायित्व अर्पण कर ली हमने के तिलक भूमि दा के हमने धनसिरी सब डिवीजन के उपसभापति के हिसाब में दायित्व दिली और हमने सहकारी संपादक के हिसाब में हमने राजीव गौड़ डांगरिया के दायित्व अर्पण कर ली और हमने के आज के सभा में उपस्थित हुआ हमने के प्राप्तन गोलाघाट डिस्ट्रिक्ट के आशा के
संपादक हमनी के जुनूस इंदुआ डांगरिया रहे और हमनी के उपस्थिति में एक्स आलना डिस्ट्रिक्ट कमांडर भैंसन करकर उपस्थित रहे। तो उसके उपस्थिति में हमने आज के कमेटी के फुलफिल कर ली और हमने के धनसिरी कमेटी में हमने नतून दादा मन को आदरी जनाली। धन्यवाद।